হেল্ল' গাইজ, কি কৰি আছে? এফালে দেখিছেনে আমি ইমান ৰাতি কলৈ গৈ আছোঁ? মই যে কৈছিলোঁ আমাৰ ঢকুৱাখানাত শিৱ মন্দিৰ ওচৰত মেলা আহিছে বুলি, চ' তালৈকে আমি গৈ আছোঁ পূৰা টমটমত উঠি। বহুত মানুহ গৈছিলোঁ, টমটম দুখন ৰিজাৰ্ভ কৰিব লগা হ'ল। আমাৰ গ্ৰুপটোত টমটমটো মই চাৰিজন উঠিছোঁ। চ' এফালে আমি গৈ আছোঁ পূৰা ৰাস্তাত পালোঁগৈ চাৰিআলি। চ' দেখিছেনে কিমান ধুনীয়া পোহৰ সজাইছে, শ্ৰীকৃষ্ণৰ বাঁহী, ময়ূৰ, পক্ষী তেনেকৈ হেৰিবিলাক পাখিবোৰ তেনেকৈ সজাই থৈ দিছে। ইমান কিবা এটা ভাল লাগিছে চাই। চ' বহুত দিনৰ মূৰত আহিছে মেলা, কেইবাবছৰ মূৰত আহে। মই ঢকুৱাখানা দুবাৰমান নে তিনিবাৰমান চাইছোঁ বাৰু, নোচোৱা নহয়, কিন্তু এনেকৈ কেতিয়াবা আহিলে ভাল লাগে আৰু চাই, হয় নাই? চ' তেনেকৈ চাবলৈ গৈ আছোঁ। চ' দেখিছেনে কিমান ধুনীয়া, আগতকৈও অলপ এইবাৰ বেছি ধুনীয়া দেখিছোঁ, যিটো বস্তু পোহৰ সজোৱা এনেকুৱাবোৰ। চ' এফালে আমি সোমাই গৈ আছোঁ। ফাৰ্ষ্টত আমি টিকেট 10 টকাকৈ চবেই কাটি ল'লোঁ। তাৰপৰা সোমাই গ'লোঁ। দেখিছেনে কিমান ধুনীয়া, মাজত মন্দিৰৰ নিচিনা কৰি মাজত ভগৱানৰ হেৰি ৰাখি দিছে কিমান ধুনীয়াকৈ। তাৰপিছত নিজকে অকণমান চাই লৈছোঁ কেনেকুৱা জনীনো হৈ আছোঁ বুলি। চ' এইফালে পিছফালে গুণ্ডাৰ মাকে পোৱালিটোৰ মাকে ব্লগ বনাই আছে। চবেই আজিকালি ব্লগ বনাই ৰুমত থাকে যেতিয়া অলপ অকণমানকৈ কৰে আৰু। এফালে কি বস্তু আহিছে একেবাৰে আপোনালোকক দেখাই দিছে, চাওক বাৰু দেই। বাকী এয়াই আছিলে, কান্দি থকা শুনিয়াই পাইছিলে চাগে। গুণ্ডাই ইমান কান্দিলে মাকৰ কাৰণে, মাকে ওপৰত উঠি আছিলে। চ' ভয়ে লাগিলে নে মাকৰ ওচৰত যাবই বিচাৰিছিলে নে, ইমানেই কান্দিলে। তাৰপিছত মাকক যেনে তেনে মাতি আনিলোগৈ। চ' কেনেকুৱা পালে ভিডিঅ'টো? যদি ভাল পাইছে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব দেই, ফ'ল' কৰি দিব লগতে। চ' এনেকুৱা কেতিয়াবা বহুত বছৰ মূৰত বা 2 বছৰ 3 বছৰ মূৰত এনেকুৱা যদি চাব লগা কিবা বস্তু আহিলে ভালেই লাগে দিয়া, হয় নাই চাবলৈ। চ' সেই